নমস্কাৰ মোৰ আজি নতুন ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যিখন নেকি আপোনালোকৰ বিজনেছ প্লেনিং ফৰ্ম, সেই ফৰ্মখন কেনেদৰে ফিল আপ কৰিব লাগে আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব বুলি আশা ৰাখিলোঁ। আপোনালোকে যদি এই ফৰ্মখন ছাগলী পোহাৰ কাৰণে ফৰ্মখন আনিছে, তেতিয়াহ'লে ইয়াত হ'ব গট ফাৰ্মিং, মানে আপোনালোকৰ বিজনেছ প্লেনটো হ'ব গট ফাৰ্মিং, মানে ছাগলী ফাৰ্ম কৰিব আপোনালোকে। আৰু তাৰপিছত আপোনালোকে ইয়াত কি কৰিব লাগিব, SHG মেম্বাৰ, মানে যিজন ব্যক্তিয়ে এই ফৰ্মখন দিব, যিজন ব্যক্তিৰ এই ফৰ্মখন হয়, সেই ব্যক্তিজনৰ নামটো ইয়াত লিখিব লাগিব। আৰু তাৰপিছত SHG MIS কোড, মানে যিটো আপোনালোকৰ গোটৰ যিটো কোড থাকিব, সেই কোডটো আপোনালোকে ইয়াত লিখি দিব লাগিব। আৰু বৰ্তমান আপোনালোকৰ যদি কিবা মানে ব্যৱসায় আছে, বৰ্তমান আপোনালোকৰ ব্যৱসায়, যিহৰ ব্যৱসায় আপোনালোকে কৰি আছে, সেই ব্যৱসায়টো আপোনালোকে ইয়াত লিখি দিব। আৰু কাৰেণ্ট ইনকাম, মানে বৰ্তমান সময়ত আপোনালোকৰ ইনকাম যদি কিবা আছে, যদি আপুনি ইনকাম কৰি আছে, যদি আপুনি বৰ্তমান ছাগলী পুহি আছে, আপোনাৰতো নিশ্চয় কিবা ইনকাম হৈছে, গতিকে সেই ইনকামটো আপোনালোকে ইয়াত লিখি দিব। মই 10,000 দি দিছোঁ, আপোনালোকে কিমান দিয়ে আপোনালোকৰ হিচাপত দি দিব। আৰু এতিয়া এইটো মানে আপোনালোকৰ বিজনেছটো, কি বিজনেছ আপোনালোকে ষ্টাৰ্ট কৰিব, কি বিজনেছ আপোনালোকে কৰিম বুলি ভাবিছে, সেই বিজনেছটো আপোনালোকে ইয়াত লিখি দিব। মই গট ফাৰ্মিং দিছোঁ, মই যিহেতু ছাগলী ফাৰ্ম কৰিম, গতিকে মই ইয়াত গট ফাৰ্মিং দিছোঁ। আপোনালোকে যদি গট ফাৰ্মিং বুলি ভাবিছে, যদি আপোনালোকে ছাগলী ফাৰ্ম খুলিম বুলি ভাবিছে, আপোনালোকে ইয়াত দি দিব। আৰু এতিয়া ইয়াত কি হ'ব, টাইপ অফ বিজনেছ, মানে বিজনেছৰ প্ৰকাৰটো আপোনালোকে যদি ইয়াত গট ফাৰ্মিং দিছে, তেতিয়াহ'লে ইয়াত প্ৰডাকশ্যনে হ'ব। ইয়াত প্ৰডাকশ্যনত আপোনালোকে টিক চিন দি দিব। আৰু এতিয়া এইখিনি বস্তু বেছি মানে ভালকৈ আপোনালোকে চাই বুজি কৰিব লাগিব, যাতে কোনো ধৰণৰ ভুল নহয়। মই ইয়াত আপোনালোকৰ সুবিধাৰ কাৰণে মই ফিল আপ কৰি দি দিছোঁ এই ফৰ্মখনত। যদি আপোনালোকে ইচ্ছা কৰে এইখিনিও আপোনালোকে লিখিব পাৰে, বা আপোনালোকৰ যদি ইনকাম বেলেগ হয়, আপোনালোকে এইখিনি বেলেগকৈ লিখি দিব। আপোনালোকে যিহেতু এইখিনি ভালদৰে হিচাপ কৰি লিখিব লাগিব। গতিকে এতিয়া নেম অফ দ্য ৰ মেটেৰিয়েল, মানে আপোনালোকৰ সেই ব্যৱসায়টোৰ কাৰণে যিখিনি ৰ মেটেৰিয়েলৰ প্ৰয়োজন হ'ব, সেই ৰ মেটেৰিয়েলখিনি ইয়াত লিখিব লাগিব। আচলতে কিছুমান ফৰ্মত সেই ৰ মেটেৰিয়েলখিনি ইয়াত মানে ফৰ্মখন আনোতেই দিয়া আছে, আৰু কিছুমান ফৰ্মত মানে দিয়াই নাই। আৰু যিবিলাকত দিয়া নাই, সেই ফৰ্মকেইখনত এইখিনি বস্তু লিখি ল'ব লাগিব। আৰু এতিয়া ৰ মেটেৰিয়েলখিনিৰ যিখিনি প্ৰয়োজন হ'ব, মানে যদি আমাৰ ছাগলী পোৱালিৰ যদি আমাৰ প্ৰয়োজন হয়, যদি এটা ছাগলী পোৱালি মানে ইউনিট প্ৰাইচ, যদি মানে এটা ছাগলী পোৱালি যদি 1500 টকা হয়, মই যদি 5টা ছাগলী পোৱালি কিনো, মোৰ টোটেল কিমান খৰচ হ'ব, 7,500 টকা। আৰু এতিয়া খাদ্য লাগিব ছাগলী পোৱালিৰ কাৰণে, গতিকে খাদ্য যদি মই 50 টকাকৈ মানে যদি মই কিনো, 50 টকাকৈ কিনি যদি মই 100 কেজি যদি মই মানে খাদ্য কিনো, তেতিয়াহ'লে মোৰ কিমান টকা খৰচ হ'ব, 5,000 টকা মোৰ খৰচ হ'ব। আৰু মেডিচিন লাগিব ছাগলীৰ কাৰণে, সেই মেডিচিনত যদি মই মানে 100 টকাকৈ যদি এটা মেডিচিন মই কিনো, যদি মই 5টা মেডিচিন কিনো, তেতিয়াহ'লে মোৰ কিমান টকাৰ প্ৰয়োজন হ'ব, 500 টকা প্ৰয়োজন হ'ব। আৰু মানে হোম মেড ফিড, মানে ঘৰত কিবা কিবি যদি আমি খাদ্যৰ মানে যোগান ধৰোঁ, সেই ঘৰুৱা যিখিনি খাদ্য, তাত যদি মই 200 টকাকৈ হিচাপ কৰোঁ, মই যদি মানে 4 কেজিও মই হিচাপ কৰোঁ, তেতিয়াহ'লে মোৰ কিমান টকা যাব, 800 টকা যাব। আৰু মেডিকেল ছাপোৰ্ট, আৰু এই মই মেডিকেল ছাপোৰ্টটো মই 20 টকাকৈ ধৰিছোঁ, মানে এইটো 50টাত ধৰোঁতে কিমান হ'ল, 1,000 টকা হ'ল। গতিকে এতিয়া আৰু যদি আপোনালোকৰ মানে এক্সট্ৰা কিবা যদি খৰচ থাকিব পাৰে, সেই এক্সট্ৰা খৰচটো আপোনালোকে লিখি দিব। তাৰপিছত টোটেল ইনভেষ্টমেণ্ট, মানে টোটেল ইনভেষ্ট কিমান হ'ল আপোনালোকৰ, মোৰ এইখিনি হৈছে 14,800 টকা মই ইনভেষ্ট কৰিছোঁ। আৰু আপোনালোকৰ কিমান হয় টোটেলটো যোগ কৰিব, আৰু যোগ কৰি টোটেল ইনভেষ্টমেণ্টটো আপোনালোকে লিখি দিব এই ঘৰটোত। আৰু এতিয়া ফাণ্ড ডিটেইলছ, মানে সেই ফাণ্ডটোত আপোনালোকক কিমান কি দিয়া হ'ব, কি আছে আপোনালোকৰ ফাণ্ডটোত, সেইখিনি আপোনালোকে ইয়াত লিখিব লাগিব। ফাণ্ড ফ্ৰম MMUA, আপোনালোকৰ সেই যিটো আঁচনি, সেই আঁচনিটোৰ ফাণ্ডত কিমান টকা দিয়া হ'ব, আপোনালোকক 10,000 টকা দিয়া হ'ব। গতিকে আপোনালোকে ইয়াত 10,000 টকা লিখিব। চেল্ফ কণ্ট্ৰিবিউশ্যন, মানে আপোনালোকে নিজৰ পৰা কিমান টকা দিবলগীয়া হৈছে সেই ব্যৱসায়টোত, 10,000 টকা আপোনালোকক তাৰ পৰা দিলে, আৰু আপোনালোকে মানে আপোনাৰ যিখিনি খৰচ হৈছে, সেইখিনি আপোনালোকে ইয়াত যিখিনি দিবলগীয়া হৈছে, মোৰ যিহেতু 14,800 টকা খৰচ হৈছে, গতিকে 10,000 টকা যদি মোক তাৰ পৰা দিয়ে, মোৰ নিজৰ পৰা কিমান গ'ল, মোৰ 4,800 টকা গ'ল। টোটেল কিমান হ'ল, 14,800 টকা। এতিয়া ইয়াত লিখিব লাগিব
মানে মাৰ্কেটিং এণ্ড চেলছ প্লেন, মানে আপোনালোকৰ ব্যৱসায় কৰিব যিহেতু, গতিকে আপোনালোকৰ বজাৰৰ বিক্ৰী আপোনালোকৰ কিমানকৈ হ'ব কি সেইখিনি আপোনালোকে এটা প্লেন কৰিব লাগিব যিহেতু, গতিকে সেই প্লেনটো আপোনালোকে ইয়াত লিখি দিব লাগিব। প্ৰডাক্ট মানে যদি আপোনালোকে মানে মাংস যদি বিক্ৰী কৰে, ছাগলী যদি মাংস আপোনালোকে বিক্ৰী কৰে, মই ধৰি ল'লোঁ যেনিবা 40 কেজি মই যদি বিক্ৰী কৰিলোঁ, এটা প্লেনহে কৰিছোঁ যিহেতু ইয়াত মানে প্ৰপাৰ আমি কিমান হ'ব কি আমি ইমান ভালকৈ নাজানো। মই যিহেতু এটা প্লেন কৰিছোঁ যে ইয়াত মই 40 কেজি যদি মই ছাগলী মাংস বিক্ৰী কৰোঁ, যদি 1 কেজি মাংস যদি 700 টকাকৈ হয়, তেতিয়াহ'লে সেই 40 কেজি মাংসত মই কিমান টকা পাম? 28,000 টকা পাম। গতিকে আপোনালোকে এইখিনি লিখি দিব আপোনালোকৰ হিচাপ কৰি কিমান হয় কি নহয়। আৰু তাৰপিছত এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়াৰ, যদি আপোনালোকৰ মানে বছৰত কিবা যদি আৰু অন্যান্য কিবা যদি ইনকাম আছে তেতিয়াহ'লে আপোনালোকে ইয়াত লিখি দিব যদি আছে। আৰু এতিয়া ছাবমিটেড বাই, মানে আপোনালোকৰ যিজন ব্যক্তিৰ এই ফৰ্মখন হয়, যিজন ব্যক্তিয়ে এই ফৰ্মখন দিব, সেই ব্যক্তিজনে ইয়াত এটা চহী কৰিব লাগিব। বুজি পালে? গতিকে এই ফৰ্মখন বহুত একো টান নহয়, মাত্ৰ কৰোঁতে অকণমান ভালকৈ চাই বুজি কৰিব লাগিব। আৰু ইয়াৰ পিছত যদি আপোনালোকৰ কিবা যদি বুজি নোপোৱা থাকে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব।